নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহু দিনৰ পাছত এটা লং ভিডিঅ' লৈ আহিছোঁ। আজি কৰিব লৈছোঁ বগা মেখেলা চাদৰ এযোৰ, যিহেতু নামঘৰ চামঘৰ পিন্ধিবলৈ লাগে। ৰঙিলটো বহুতেই আছে, কিন্তু বগা মেখেলা চাদৰ মোৰ নাছিলে বুলি ক'লেও বেয়া নহয়, সেইকাৰণে বোলো নিজে হাতে কৰি নেকলেছটো ফ্লিপকাৰ্টত তেনে সহজেই পোৱা যায়। ফ্লিপকাৰ্টতো পাব, আপোনালোকে মিছ'তো পাব। মই ৰঙাখিনি আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা আৰু কলাখিনি আনিছিলোঁ মিছ'ৰ পৰা। মানে দুভাগকৈ অনা হ'ল, কাৰণ প্ৰথমতে নাজানিছিলোঁ যে কম্বো পেকেটো পায় বুলি। দুটা আপোনালোকে মিক্স কৰিও আনিব পাৰে দেই। বৰ বেছি দাম নহয়, আপোনালোকে মিটাৰত 17 টকাকৈ পৰে নেকি, তেনেকুৱাই মই 20 মিটাৰ আনিছিলোঁ। আৰু আপোনালোকক মই গোটেই মেখেলা চাদৰযোৰ ভিডিঅ'টো মানে ডিজাইনটো আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই। মানে নিজেই ভাবিয়ে আৰু কৰি ল'লোঁ, চালোঁ কেনেকুৱা লাগিছে, যে ডিজাইনটো দেখি ভাল লাগিছে। প্ৰথমতে এনেকৈ মই এটা জোখত কৰি ল'লোঁ, মানে তলৰ ফুলখিনি এটা জোখত মই দাগ দি ল'লোঁ, আৰু তলৰ ফুলখিনি দিয়াৰ লগে লগে ওপৰৰ লাইনখিনি মিলাবলৈ তেনেই সহজ হৈ গ'ল, দেখিছেনে? মানে ইমান ধুনীয়াকৈ মিলি গ'ল। আপোনালোকেও যদি কেতিয়াবা মেখেলা চাদৰ কৰে, মানে এনেকৈ কৰিব পাৰিব, তেনেই সহজ। মই সেই ওপৰত দেখিছেনে আপোনালোকে 700 আঠাটো লগাই লৈছোঁ। কটন লেছখিনি কটাত মোক মানুহজনেও বহুত সহায় কৰি দিছে, তাৰ কাৰণে তেওঁকো বহুত বহুত ধন্যবাদ দিছোঁ। তাৰপিছত এয়া দেখিছেনে, এটা জোখত প্ৰথমতে মই তলৰ লাইনটো লগাই লৈছোঁ। তলৰ লাইনটো লগাই দিয়াৰ লগে লগে ওপৰখিনি ধুনীয়াকৈ মিলি যাব। এনেকৈ মই কৰি ল'লোঁ। চাদৰখন হৈ গ'ল। আপোনালোকক মই একেবাৰে শেষত চাদৰখন দেখুৱাম বুলি ভাবিছোঁ। তাৰপিছত এয়া মেখেলাখনতো ঠিক তেনেকৈ লৈ লৈছোঁ। মেখেলাখনত অকণমান ফুলখিনি বেছিকৈ দিছোঁ, কাৰণ তলৰ পটিটো হ'ব যিহেতু ডাঙৰকৈ, সেইকাৰণে অকণমান ডাঙৰকৈ ফুল। চাদৰখনত মই 3 পাহকৈ লৈছিলোঁ, ইয়াত মই 5 পাহকৈ লৈছোঁ। তেনেকৈয়ে আপোনালোকক এয়া দেখাইছোঁ। এটা ছাইড মেখেলাখনৰ দেখিছেনে, প্ৰথমতে দাগ দি ল'লোঁ ক'ত কেনেকৈ মিলিব। এয়া গোটেই মেখেলাখনৰ প্ৰথম বৰ্ডাৰ লাইনটো দি ল'লোঁ। বৰ্ডাৰ লাইনটো দিয়া হোৱাৰ পিছত এই মিডলকেইটা দি ল'লোঁ। তাৰপিছত দেখিছোঁ ধুনীয়াকৈ মিলিয়ে গৈছে। তাৰপিছত বোলো এফালৰ পৰা দি যাওঁ। এইখিনিতে মই আপোনালোকক কথা এটা কওঁ, যে আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে, তেনেহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকক যদি মই ছাবস্ক্ৰাইব কৰিব লাগে, মোক কমেণ্ট এটা কৰি দিব দেই। এয়া মোৰ মেখেলাখনো হৈ গ'ল, দেখিছেনে, এটা ছাইড পূৰা। তাৰপিছত এনেকৈ ওপৰত 3 পাহকৈ লগাই ল'লোঁ। আপোনালোকৰ বাৰু এই ডিজাইনটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব।